নমস্কাৰ, আজিৰ এই ভিডিঅ'টো আলোচনা কৰিম সঞ্জনা চাংগীৰ ফেচখন আপোনালোকে কেনেদৰে ড্ৰ কৰিব, কালাৰ কৰিব। তো মই আজিৰ এই বিষয়টোৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আজি অকল সঞ্জনা চাংগীৰ মুখখন মই কালাৰ কৰিম। আৰু মই যোৱা সপ্তাহত সুশান্ত সিং ৰাজপুতৰ মুখখন কেনেদৰে মই কালাৰ কৰিছিলোঁ সেইটোৰ ওপৰত মই ভিডিঅ'টো বনাইছিলোঁ। তো লিংকটো ডিছক্ৰিপশ্যনত দি আছে, যিসকলে চোৱা নাই চাই ল'ব পাৰে, নাইবা আপোনালোকে আই বটনত পাই যাব। আৰু ইয়াৰে দিল বেচেৰা মুভিখনৰ টাইম লেপছ ভিডিঅ'টো আপলোড কৰা হৈ গৈছে যোৱা সপ্তাহত। তো আপোনালোকে চাই ল'ব পাৰে, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। তো আহিছোঁ এইবাৰ মেইন ভিডিঅ'টো লৈ আহিছোঁ। প্ৰথমতে আপোনাৰ চকুৰ পতাখিনি কৰিছিলোঁ, তাৰপিছত আপোনাৰ চকুৰ ভুৰখন কৰিছোঁ, ভুৰডাল। তাৰপিছত মই ইয়াৰ হাইলাইটৰ বাবে মই হোৱাইট জেল পেন ইউজ কৰিছোঁ, যিহেতু মই গোটেই মুখখন কভাৰোৱাকৈ আঁকিছিলোঁ। তো মই ইয়াৰ কাৰণে মুখখন গোটেই সৰুকৈ আঁকিব লগা হৈছিল। তো তাৰ কাৰণে মুখৰ চাইজটো অলপ সৰু আছিলে। যদি মই ক্ৰপ কৰি আধা অংশ আঁকিলোঁ হয়, তেনেহ'লে মুখৰ চাইজটো অলপ ডাঙৰ হ'ল হয়। তো ডাৰ্ক এৰিয়াবিলাকৰ কাৰণে অলপ ব্লেক আৰু ব্ৰাউন কালাৰটো মই মিক্স কৰিছোঁ মিলিবৰ কাৰণে। আৰু এইবাৰ আহিছোঁ মই কপালখনলৈ। কপালখনত মই আগতে ক্ৰীম কালাৰটো কৰিছোঁ। ক্ৰীম কালাৰ কৰাৰ পিছত আপোনাৰ ফেব্ৰিক কাষ্টেল পলিক্ৰম যিটো লাইট ফ্লেছ কালাৰ আছে সেইটো কৰিছোঁ। আৰু প্ৰিজমা কালাৰ প্ৰিমিয়াৰৰ স্কিন টোন কালাৰকেইটা মই ইউজ কৰিছোঁ। তো মই এইবাৰ আহিছোঁ ৰাইট ছাইডৰ চকুটোলৈ। তো ইয়াতো মই প্ৰথমতে চকুৰ পতাখিনি কৰি লৈছোঁ, ওপৰৰ ভাগৰখিনি। তাৰপিছত য'ত ডাৰ্ক এৰিয়া দিয়া আছে তাত ডাৰ্ক কৰি দি দিছোঁ। আপোনালোকে মই ফটোখন কাষত দেখুৱাই দিছোঁ, তাত আপোনালোকে চাব পাৰে। তো এইবাৰ মই ভুৰকেইডাল কৰিছোঁ। ভুৰকেইডাল কৰোঁতে কি কৰিছোঁ, প্ৰথমতে মই ইনডেণ্টিং টেকনিকটো অলপ ইউজ কৰিছোঁ। তাত মেকানিকেল পেঞ্চিলেৰে এইটো কি হয়, য'ত হাইলাইট আছে তাত ৰৈ যাবৰ কাৰণে মই ইনডেণ্টিং টেকনিকটো ইউজ কৰিছোঁ। তাৰপিছত মই ব্লেক কালাৰটো মিলাই দিছোঁ। এইবাৰ আহিছোঁ আপোনাৰ চকুৰ মণিটোলৈ। মণিটোত মই অলপ ৰেড কালাৰৰ মিক্স আছে, ৰেড ব্ৰাউন। তো ইয়াৰ কাৰণে অলপ সৰু এৰিয়াবিলাক কৰিব মানে কালাৰ পেঞ্চিলৰ শাস্তি হয়। আৰু কৰিবলৈ হ'লে মানে কালাৰ পেঞ্চিলটো যিমান পাৰে আপোনালোকে জোঙাই ল'ব লাগে। জোঙাই কৰিলে বেছি ডিটেইলিং কৰিবলৈ সহজ হয়। তো সৰু এৰিয়াবিলাকৰ কাৰণে একদম বিৰাট শাস্তি বুলিয়ে ক'ব পাৰি। একো নাই, যদি আপোনালোকে নিজৰ স্কিল ভাল তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। তো এইবাৰ আহিছোঁ আপোনালোকৰ প্ৰথম কপালখনলৈ। কপালখনত মই চাইডে আপোনালোকৰ ডাৰ্ক আছে আৰু মাজত অলপ লাইটকৈ আছে, গতিকে মই ফটোখনত যেনেকৈ আছে তেনেকৈ ড্ৰ কৰিছোঁ। লাষ্টত মই ব্লেণ্ডাৰ পেঞ্চিলো ইউজ কৰিছোঁ, প্ৰিজমা কালাৰ প্ৰিমিয়াৰ ব্লেণ্ডাৰ পেঞ্চিল। আপোনালোকে অলপ ভিডিঅ'টো চাই থাকিব, মই অলপ মিউজিক লগাই দিছোঁ। অলপ পিছত আপোনালোকৰ সৈতে আলোচনা কৰি আছোঁ। তো লেটছ সি।
চাইডৰ চুলিখিনিত আপোনাৰ হোৱাইট এৰিয়াবিলাক অলপ বেছি আছে আৰু হাইলাইটবিলাকো য'ত য'ত আছে তাত মই হোৱাইট এৰিয়াবিলাক ৰাখি গৈছোঁ আৰু মাজে মাজে মই নাইফ পেইণ্টটোৰে মই আপোনালোকৰ ডিটেইলিংটো কৰি দিছোঁ। মই ইয়াত চুলিখিনি কালাৰ ইউজ কৰিছোঁ আপোনাৰ ডাৰ্ক ব্ৰাউন কালাৰ যিটো আছে সেইটো ইউজ কৰিছোঁ আৰু ব্লেক কালাৰটো ইউজ কৰিছোঁ আৰু চিলভাৰ আপোনাৰ ছাই ৰংটো ইউজ কৰিছোঁ। এইকেইটা ৰং মই বেছিকৈ ইউজ কৰিছোঁ। ইয়াৰ পিছত হোৱাইট এৰিয়াবিলাক য'ত য'ত আছে তাত মই ৰাখি দিছোঁ। তো এইখিনিত সম্পূৰ্ণভাৱে আপোনাৰ এইখিনি ব্লেক এৰিয়া আছে। তো তাৰ কাৰণে মই এইখিনি অলপ ডাৰ্ক ৰেড কালাৰটো মই মিক্স কৰি দিছোঁ। তাৰপিছত মই লাষ্টত ব্লেক কালাৰটোৰে ফিনিচিংটো কৰিছোঁ। য'ত হাইলাইট হোৱাইট এৰিয়াবিলাক আছে তাত তেনেকৈ কৰিলে হ'ল আৰু য'ত আপোনাৰ ডাৰ্ক এৰিয়া আছে ডাৰ্ক এৰিয়াবিলাকত বাছ ব্লেক কালাৰটোৰে কৰি দিলে হ'ল। তো তেনেকৈ চুলিবিলাক কৰিব লাগে। তো আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল। সঞ্জনা চাংগীক আপোনালোকে কেনেদৰে ড্ৰ কৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰি নিশ্চয়কৈ জনাব আৰু যিসকল নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। তো মই নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নেক্সট ভিডিঅ'ত মই আলোচনা কৰিম সুশান্ত সিঙৰ আপোনাৰ চোলাটোৰ বিষয়ে আলোচনা কৰিম। তো আপোনালোকে চেনেলটোৰ সৈতে এক্টিভ থাকিব। আজিলৈ আহিছোঁ তেনেহ'লে টাটা।